স্বাগতম জনাইছোঁ আপোনালোকক আকৌ এবাৰ মোৰ চেনেললৈ। আজিও কেইটামান খবৰ লৈ আপোনালোকৰ আগত উপস্থিত হৈছোঁ। আৰু যদি কোনোবাই মোৰ চেনেলটো নতুনকৈ চাই আছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক, যাতে মই ভিডিঅ' বনাই থাকিবলৈ উৎসাহ পাওঁ। তেনেহ'লে বলক দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমতে আপোনালোকক দিবলৈ ওলাইছোঁ কেইটামান খেল সংক্ৰান্তীয় খবৰ। ইণ্ডিয়ান গ্ৰেণ্ড প্ৰিক্স এথলেটিক্স চেম্পিয়নশ্বিপত হিমা দাসে দুটাকৈ স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হয় যদিও 200 মিটাৰ দৌৰত 0.08 ছেকেণ্ডৰ বাবে তেওঁ টকিঅ' অলিম্পিকত যোগ্যতা অৰ্জনত ব্যৰ্থ হয়। ইফালে পোনপ্ৰথমবাৰৰ বাবে টকিঅ' অলিম্পিকলৈ এগৰাকী তৃতীয় লিংগৰ এথলেটিক্সে যোগ্যতা অৰ্জন কৰে। নিউজিলেণ্ডৰ ভাৰোত্তোলক লৰেল হাৱাৰ্ড টকিঅ' অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা প্ৰথমগৰাকী তৃতীয় লিংগৰ এথলেটিক্স। অহা 23 জুলাইৰ পৰা আৰম্ভ হ'ব টকিঅ' অলিম্পিক, আৰু এই টকিঅ' অলিম্পিক ক'ভিড পৰিস্থিতিৰ বাবে 1 বছৰ দেৰিকৈ অনুষ্ঠিত কৰা হয়। আৰু টকিঅ' অলিম্পিকৰ আয়োজকে জনায় যে প্ৰত্যেকখন খেলৰ ষ্টেডিয়ামত 10,000 দৰ্শকে উপস্থিত থাকিব পাৰিব, য'ত নেকি এই সংখ্যা ষ্টেডিয়ামৰ সৰ্বাধিক সংখ্যাৰ 50%তকৈ বেছি নহয়। ইফালে ঈশান্ত শৰ্মাই ভাঙিলে কপিল দেৱৰ ৰেকৰ্ড। ঈশান্ত শৰ্মা ইংলেণ্ডত সৰ্বাধিক 44টা উইকেট লোৱা প্ৰথমজন ভাৰতীয় হ'ল। ৱৰ্ল্ড টেষ্ট কাপ ফাইনেলৰ তৃতীয় দিনা নিউজিলেণ্ডৰ ক্ৰিকেটাৰ ডেভন কনৱেক আউট কৰি পূৰ্বৰ ভাৰতীয় দলৰ অধিনায়ক কপিল দেৱৰ এই ৰেকৰ্ড ভাঙিবলৈ তেওঁ সক্ষম হয়। আৰু ঈশান্ত শৰ্মাই বিদেশৰ মাটিত 200 টেষ্ট উইকেট লৈ চতুৰ্থজন ভাৰতীয় হিচাপে পৰিগণিত হ'ল। আৰু ইফালে ভাৰতীয় ক্ৰিকেট বৰ্ড BCCIয়ে জনায় যে ভাৰতৰ পৰা যিসকলে অলিম্পিক খেলিবলৈ যাব তেওঁলোকক BCCIৰ তৰফৰ পৰা 10 কোটি টকাৰ আৰ্থিক সাহায্য আগবঢ়োৱা হ'ব। আৰু ইফালে অসমত পুনৰ ক'ভিডত আক্ৰান্ত হৈ যোৱা 24 ঘণ্টাত 2,805 জন লোক, আৰু ইয়াৰ বিপৰীতে মৃত্যু হয় 35 জন লোকৰ। ৰাজ্যত বৰ্তমান আৰোগ্যৰ হাৰ 92.40%। আৰু ইফালে সোমবাৰে দেশত সৰ্বাধিক ক'ভিড ভেকচিনৰ টীকাকৰণ কৰা হয়। সোমবাৰে দেশত 80 লাখৰ ওপৰত ক'ভিড ভেকচিনৰ টীকাকৰণ কৰি ৰেকৰ্ড গঢ়িবলৈ সক্ষম হয়। আৰু ইফালে 30 মিনিটৰ ভিতৰত দুটাকৈ ক'ভিড ভেকচিনৰ ড'জ লৈ এগৰাকী 51 বছৰীয়া লোকে। আৰু এই ঘটনা সংঘটিত হয় উৰিষ্যাৰ ময়ূৰভঞ্জ নামৰ ঠাইত। আৰু ইফালে অসম আৰক্ষীৰ বৃহৎ সাফল্যতা, কাৰ্বি আংলঙত 3জন ড্ৰাগছ সৰবৰাহীৰ সৈতে প্ৰায় 13 কোটি টকাৰ ড্ৰাগছ জব্দ কৰে অসম আৰক্ষীয়ে। এটা বিশেষ খবৰ দিওঁ, WWEৰ প্ৰাক্তন ৰেচলাৰ দ্য গ্ৰেট খালীৰ মাতৃৰ 75 বছৰ বয়সত পাঞ্জাৱৰ এখন হস্পিটেলত ৰবিবাৰে মৃত্যু হয়। আৰু যোৱাকালি মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে পুৱা 8 বজাত ধেমাজি জিলাৰ গেৰুকামুখত NHPCৰ অতিথিশালাত মুখ্যমন্ত্ৰীৰ উপস্থিতিত বিজেপিত আনুষ্ঠানিকভাৱে জইন কৰে। তো আজি ইয়াতে এৰিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব, আৰু যদি ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যাতে মই আগলৈ ভিডিঅ' বনাই যাবলৈ উৎসাহ পাওঁ। তো আজি ইয়াতে এৰিছোঁ। জয় আই অসম।